নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই যাবলৈ ওলাইছোঁ যোৰহাট টিয়কলৈ আৰু মোৰ ওলাই হৈ গ'ল। এতিয়া মই যাবলৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া মই গৈ আছোঁ টিয়কলৈ। আৰু কিয় গৈছোঁ আপোনালোকে জানেনে? কেনেকৈনো জানিব মই নোকোৱালৈকে। আচলতে তাত আমাৰ বৰ্তা এজনৰ সবাহ আছে, সেইকাৰণে গৈ আছোঁ। আৰু আচলতে মোৰ দেউতাৰ ঘৰ টিয়কতে হয়, আমি গেলেগিলৈ উঠিহে আহিলোঁ। তাৰপিছত এতিয়া মই পালোহি টিয়ক, আমাৰ পেহী ঘৰত প্ৰথম সোমালোঁ। তাতে মই কাপোৰটো সলাই ল'লোঁ আৰু য'ত যেনেকৈ যাব লাগে। আচলতে আমি সকাম বা সবাহ এটা খাবলৈতো আমি লং পেণ্ট বা টপ পিন্ধি যাব নোৱাৰোঁ, সেইকাৰণে মই ইয়াত আহি মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। পখিলা উৰি আছে মোৰ ওচৰতে। তাৰপিছত এতিয়া মই সকামলৈ যাবলৈ ওলাইছোঁ আৰু কি কৈছে? অঁ একেই দেখিছোঁ। অঁ এক্সিডেণ্ট হৈ কৈছিলে। সকামৰ ঘৰত যাম বুলি কৈছিলোঁ, কিন্তু তাৰ আগতে আকৌ এজন মই বৰ্তা ঘৰত সোমাই গ'লোহি। আচলতে বহুত নম্বৰত আহিছোঁ, সেইটো কাৰণে চবৰ ঘৰতে সোমাই গৈছোঁ। আৰু এতিয়া মই পালোহি এয়া সকামৰ ঘৰ। আৰু মই বেছিকৈ ভিডিঅ' কৰিব নাপালোঁ, আচলতে কৰিবও বিচৰা নাছিলোঁ মই, কাৰণ এনেকুৱা এটা পৰিস্থিতি মোৰ ভিডিঅ' কৰি থাকিবলৈ ভালো নালাগে। সেইকাৰণে মই অকণমান যি পাৰোঁ সেইকণকে অকণমান ভিডিঅ' কৰিলোঁ, যাতে স্মৃতি হিচাপে লৈ আনিছোঁ। আৰু তাৰপিছত মই প্ৰসাদ দিলে প্ৰসাদ খালোঁ। প্ৰসাদ খাই হৈ যোৱাৰ পিছত মই ভাত খালোঁহি, পেহী ঘৰতে ভাত খালোঁহি। তাত ভাত ৰাতিহে দিব। আৰু এয়া হৈছে আমাৰ নিজৰ বৰ্তা ঘৰ, আৰু ইয়াত এপাক সোমাই যাওঁ বুলি সোমাই গ'লোঁ। আৰু এয়া হৈছে আমাৰ বৰ্তা, আৰু আমাৰ বৰ্তা ঘৰটো আচলতে বনাই সম্পূৰ্ণ হোৱাগৈ নাই, বনাইহে আছে। তাৰপিছত বৰ্তাৰ লগত অকণমান ফটো মাৰিলোঁ। তাৰপিছত এয়া আকৌ মই ওচৰৰ আৰু এজন বৰ্তা ঘৰত সোমালোঁ, দাদা এজনৰ ঘৰত। ইয়াতে খেলো হৈ আছিলে, অকণমান খেল চালোঁ। তাৰপিছত মই এতিয়া ঘৰলৈ আহিবলৈ লাহেকৈ সাজু হৈছোঁ। আৰু থাকিম বুলি ভাবিছিলোঁ, নাথাকোঁ, কাৰণ ঘৰটো অলপ দিগদাৰ হয়, সেইকাৰণে গুচিয়ে আহোঁ বুলি ভাবিছোঁ। আৰু এতিয়া এয়া আমাৰ দাদা ল'ৰা হয়, আৰু এয়া আমাৰ নবৌ হয়। আৰু এতিয়া নবৌৱে মই আকৌ পেহী ঘৰলৈ আহিছোঁ, পেহী ঘৰত সোমাম, তাৰপিছত ঘৰলৈ আহিম আৰু কাপোৰটো সলাম। এয়া মই কাপোৰ সলাই ল'লোহি। আৰু এয়া হৈছে আমাৰ পেহী ভাগৰ নাতি, মোৰ দাদা ল'ৰা হ'ব। তাৰপিছত এতিয়া মই ঘৰলৈ বুলি আহি আছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই। তাৰপাছত ঘৰলৈ আহি থাকোঁতে ভাবিলোঁ আমিতো খাই আহিলোঁ, সেইটো কাৰণে ঘৰলৈও কিবা এটা লৈ যাওঁ বুলি ইয়াতে সোমালোঁ, আৰু ঘৰলৈও অলপ কিবাকিবি লৈ আহিলোঁ। আৰু তাৰপাছত মই ঘৰ পালোঁহি, অকণমান সন্ধিয়া হ'লগৈ, আৰু 6টা চাৰে 6টামান বাজিলে। আৰু মই তাত মৰা কিছুমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কিন্তু মোৰ তাত যাওঁতে এটা কথাও হ'ল যে মই ৰাস্তাটো আধাতে পাহৰি থাকিলোঁ। মোৰ প্ৰায় তেনেকুৱা হয়, মই ৰাস্তাবোৰ মোৰ বেছিকৈ মনত নাথাকে, ক'ৰবাত গ'লে মই পাহৰি থাকোঁ। তথাপি যি কি নহওক, নিজৰ গাঁওখনলৈ বহুত দিনৰ মূৰত গৈ মোৰ বহুতেই ভাল লাগিলে। সেয়াই আৰু।